মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 3 আমাৰ গাঁও পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। আমাৰ গাঁও। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল, ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ, ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ভুল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গয়ালোক, সুৱদী মুখৰ মাত, এখনি গাঁৱতে চবে মিলি জুলি পাতে মৰমৰ হাত। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।